নমস্কাৰ, আপোনালোক সকলোকে কল্পনা কালেকশ্যনলৈ স্বাগতম জনাইছোঁ। প্ৰথমতে মই আপোনালোকক দেখুৱাব ওলাইছোঁ মেখেলাৰ কালেকশ্যন লৈ আহিছোঁ। আজি আপোনালোকে মেখেলাসমূহ ৰেডি টু ৱেৰ পাব আৰু শ্বিপিং ফ্ৰী। অসমৰ যিকোনো ঠাইলৈ আপোনালোকে শ্বিপিং ফ্ৰী পাব। প্ৰথমতে মই আপোনালোকক দেখুৱাব ওলাইছোঁ, চাওকচোন এইবোৰ মেখেলা। সকলো মেখেলা ৰেডি টু ৱেৰ হ'ব। এইবোৰ মেখেলা ৰেডি টু ৱেৰ কৰি দিয়া হ'ব। এইখন মেখেলা, মই বিচাৰোঁ যাতে কম প্ৰাইজত সকলোৱে কাপোৰসমূহ ল'ব পাৰে। কমৰ দামৰটো সকলোৱে পায়, য'তে হ'লেও পাব, কিন্তু কম ৰেঞ্জত এযোৰ ভাল কাপোৰ ল'বলৈ সকলোৱে ইচ্ছা কৰে। সেইকাৰণে মই ভাবোঁ যে কমত, যিমান পাৰি কমত আপোনালোকৰ আগলৈ আগবঢ়াব বিচাৰোঁ কাপোৰসমূহ। এইখন মেখেলা, ইয়াৰ ঢেৰ কালাৰ আছে। কালাৰসমূহ চাওক। প্ৰথমতে এইটো এটা কালাৰ, এইটো এটা কালাৰ। এই মেখেলাসমূহ ৰেডি টু ৱেৰ কৰি দিয়া হ'ব আৰু দুখন মেখেলা আপোনালোকে শ্বিপিং ফ্ৰী হিচাপে লাভ কৰিব অসমৰ সকলো ঠাইলৈকে। মাত্ৰ 350 টকা। 350 টকাত আপোনালোকে এনেকুৱা দুখন ৰেডি টু ৱেৰ মেখেলা লাভ কৰিব। মাত্ৰ 350 টকাত আপোনালোকে ল'ব পাৰিব। কোনটো দুটা কালাৰ লাগে আপোনালোকে জনাই দিব, সেইমতে আমি পঠিয়াই দিম। অসমৰ সকলো ঠাইলৈকে আমি দিওঁ DTDC পোষ্ট অফিচৰ জৰিয়তে। আপোনালোকৰ যদি DTDC দূৰ হয় তেতিয়াহ'লে আপোনালোকে জনাই দিব, তেতিয়া আমি পোষ্ট অফিচৰ জৰিয়তে পঠিয়াম। মোৰ ভিডিঅ'সমূহ মই দোকানৰ পৰা কৰোঁ কাৰণে শব্দ হৈ থাকে, গতিকে আপোনালোকে প্লিজ ইগন'ৰ কৰিব শব্দসমূহ। এইবাৰ চাওকচোন, এইসমূহ মেখেলা ৰেডি টু ৱেৰ। চাওক কিমান ধুনীয়া মেখেলাসমূহ। চাওক, কেমেৰাত আহিছে নে ক'ব নোৱাৰোঁ, ওপৰলৈকে ফুল কৰা আছে, ৰেডি টু ৱেৰ আছে। এইসমূহ মেখেলা চাওক, এইবোৰ বগাত, এইখনত ক'লা ফুল আছে, এইখন ক'লাত ৰং চকলেট কালাৰৰ, মেৰুন কালাৰৰ ফুল আছে। চাওক, মেৰুন কালাৰৰ ফুল আছে। এখন যিমান পাৰোঁ কম মূল্যত মই আপোনালোকৰ ওচৰলৈ আগবঢ়াব বিচাৰিছোঁ। কাপোৰসমূহ আপোনালোকে ল'ব পাৰিব, শ্বিপিং ফ্ৰী। এই কাপোৰসমূহৰ শ্বিপিং ফ্ৰী। এইখনত বগাত আপোনালোকে বগাত আপোনালোকে এই কালাৰৰ ফুল লাভ কৰিব। এয়া অসমৰ সকলো ঠাইৰ লোকে ল'ব পাৰিব। DTDC বা পোষ্ট অফিচৰ জৰিয়তে পঠিয়াম। আৰু আপোনালোকৰ যদি কাপোৰসমূহ ভাল লাগে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব, তলৰ নাম্বাৰত হোৱাটছআপ কৰিব। তেতিয়া আপোনালোকে, আমাৰ ইয়াত কেছ অন ডেলিভাৰী উপলব্ধ নহয়। আপোনালোকে প্ৰথমতে পে' কৰিব লাগিব, তাৰপিছতহে আপোনালোকে কাপোৰসমূহ ল'ব পাৰিব। এই মেখেলাসমূহৰ যিকোনো দুখন মেখেলা আপোনালোকে লাভ কৰিব মাত্ৰ 460 টকাত। 460, 460 টকাত আপোনালোকে ৰেডি টু ৱেৰ মেখেলাসমূহ লাভ কৰিব। এই মেখেলাসমূহ আপোনালোকে গম পায়, মেখেলাসমূহ চিলালে কিমান লয়, এখন মেখেলাৰ চিলনি আপোনালোকে কিমান লয় গম পায়ে। গতিকে ইয়াৰ মূল্য কিমান হ'ব আপোনালোকে গম পাইছেই। আমি যিমান পাৰোঁ কম মূল্যত দিব বিচাৰিছোঁ। আপোনালোকে ইয়াৰে যিকোনো কালাৰৰ দুখন চাই ল'ব, আপোনালোকৰ পচন্দৰ যিকোনো কালাৰ হয় মেনশ্যন কৰি দিলে হৈ গ'ল। আপোনালোকে লাভ কৰিব মাত্ৰ 460 টকাত, শ্বিপিং ফ্ৰী। অসমৰ সকলো ঠাইলৈকে শ্বিপিং ফ্ৰী। মাত্ৰ 460 টকাত আপোনালোকে ৰেডি টু ৱেৰ দুখন মেখেলা লাভ কৰিব। ইয়াৰ পিছত মই দেখুৱাব ওলাইছোঁ কটনৰ। আগতে এবাৰ দেখুৱাইছিলোঁৱে চাগে, কিন্তু এবাৰ ৰেডি টু ৱেৰ আৰু শ্বিপিং ফ্ৰী লাভ কৰিব। এইসমূহ মেখেলা ৰেডি টু ৱেৰ কৰি দিয়া হ'ব আৰু শ্বিপিং ফ্ৰী পাব আপোনালোকে। চাওকচোন, এইসমূহ মেখেলা দুখন অসমৰ সকলো ঠাইলৈকে শ্বিপিং ফ্ৰী হ'ব। আপোনালোকে মাত্ৰ 460, 460 টকাত লাভ কৰিব দুখন মেখেলা আপোনালোকে 460 টকাত শ্বিপিং ফ্ৰী আৰু ৰেডি টু ৱেৰ কৰি দিয়াৰ পিছত লাভ কৰিব। মাত্ৰ 460 টকাত, 460ত আপোনালোকে এইসমূহ লাভ কৰিব। মাত্ৰ 460 টকাত।
আপোনালোকে যদি কম মূল্যত উন্নত মানদণ্ডৰ কাপোৰ এযোৰ ল'ব বিচাৰে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব যাতে অন্যও ল'ব পাৰে, আৰু বেল আইকনটো বজাই থ'ব যাতে ভিডিঅ'সমূহ দিলে আপোনালোকে লগে লগে গম পায়। ইয়াৰ পিছত মই দেখুৱাব ওলাইছোঁ মেখেলা। সকলো মেখেলা ৰেডি টু ৱেৰে হ'ব আৰু শ্বিপিং ফ্ৰী হ'ব। এইবোৰ চাওকচোন, ইয়াৰ যিকোনো দুটা কালাৰ ল'ব পাৰিব আপোনালোকে। কালাৰ দুটা ল'ব পাৰিব 360 টকাত, 360 শ্বিপিং ফ্ৰী, আৰু যিকোনো দুখন ল'ব পাৰিব 360 টকাত ৰেডি টু ৱেৰ। ইয়াৰ কালাৰকেইটা এইকেইটা, বৰ্তমান এই তিনিটা কালাৰে উপলব্ধ আছে। আপোনালোকে ইয়াৰ যিকোনো দুটা কালাৰ ল'ব পাৰিব মাত্ৰ 360 টকাত, শ্বিপিং ফ্ৰী, অসমৰ যিকোনো ঠাইলৈকে আপোনালোকে ল'ব পাৰিব। ৰেডি টু ৱেৰ মেখেলাসমূহ চিলাই দিয়া হ'ব, আপোনালোকে মাত্ৰ 360 টকাত ল'ব পাৰিব। আৰু আপোনালোকে যদি এইবোৰ এখন লয় তেতিয়াহ'লে পৰিব 180 টকা, আৰু তেতিয়া শ্বিপিংছটো আপোনালোকে নিজে বহন কৰিব লাগিব এখন ল'বলৈ হ'লে। এইবাৰ মই দেখুৱাবলৈ ওলাইছোঁ এযোৰ কাপোৰ, চাওকচোন, মেচিন মেড 80 সূতাৰ চাদৰ, মেখেলা চাদৰ। প্ৰথমতে চাওক চাদৰখন, এইবোৰ একদম চিম্পুল কিন্তু গৰ্জিয়াছ, বহুত ধুনীয়া। এইবোৰ এই কাপোৰসমূহ চিম্পুল, পাৰি পটি লগাই থোৱা আছে, ৰেডি টু ৱেৰ আছে, একদম চিম্পুল। চাওক ধুনীয়া, গৰমত পিন্ধিবলৈ বহুত ধুনীয়া। আপোনালোকে এইবোৰ সকাম চকাম খাবলৈ বা ক'ৰবাত গ'লেও আপোনালোকে ধুনীয়াকৈ পিন্ধি যাব পাৰে, সকলো ঠাইলৈকে ধুনীয়াকৈ পিন্ধি যাব পাৰে আপোনালোকে এই কাপোৰসমূহ। এখন চাদৰ, আৰু এখন মেখেলা। মেখেলাখন ৰেডি টু ৱেৰ কৰি দিয়া হ'ব, কিন্তু আপোনালোকে ব্লাউজটো নিজে চিলাই ল'ব লাগিব, আৰু যদি আপোনালোকে চিলাব বিচাৰে। শ্বিপিং ফ্ৰী হ'ব। এই কাপোৰযোৰ আপোনালোকে লাভ কৰিব মাত্ৰ 750 টকাত, ৰেডি টু ৱেৰ কৰি দিয়া হ'ব, আৰু শ্বিপিং ফ্ৰী পাব মাত্ৰ 750 টকাত। আপোনালোকে এই কাপোৰযোৰ লাভ কৰিব, মেখেলাখন চিলাই দিয়া হ'ব, মাত্ৰ 750 টকাত আপোনালোকে এই কাপোৰযোৰ লাভ কৰিব। ইয়াৰ কেইবাটাও কালাৰ আছে, মই স্ক্ৰীনত দি দিম, আপোনালোকে যিটো কালাৰ পচন্দ হয় স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। এবাৰ দেখুৱাব লৈছোঁ মই চাদৰ। এই চাদৰসমূহ আপোনালোকে মুগাৰ মেখেলাৰ লগত পিন্ধিলে ধুনীয়া লাগিব। এইবোৰ ফিক্স বৰ্ডাৰ, এইফালে ফিক্স বৰ্ডাৰৰ চাদৰ, এইবোৰ মুগাৰ মেখেলা, পাটৰ মেখেলাৰ লগত আপোনালোকে ধুনীয়াকৈ পিন্ধি যাব পাৰিব। কিছু ধুনীয়া এই চাদৰসমূহ, আপোনালোকে যদি এখন লয় তেতিয়াহ'লে 450 টকা, 450 টকাত আপোনালোকে শ্বিপিং ফ্ৰী পাব। 450 টকাত। চাওক কি ধুনীয়া চাদৰসমূহ এইবোৰ। ইয়াৰ কেইবাটাও কালাৰ আছে, এখন চাওক আপোনালোকে চাদৰ। আপোনালোকে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব যাতে অন্যও এইবোৰ এই চাদৰ বা এই কাপোৰসমূহৰ বিষয়ে জানিব পাৰে, দাম কিমান, প্ৰাইচ কিমান, এটা আভাস ল'ব পাৰে। সকলোৱে যে কাপোৰ ল'বই লাগিব এইটো কথা নাই। এইটো ফিক্স বৰ্ডাৰৰ, চাওক কিছু ধুনীয়া চাদৰসমূহ আপোনালোকে মাত্ৰ 450 টকাত শ্বিপিং ফ্ৰী হিচাপে লাভ কৰিব অসমৰ সকলো ঠাইলৈকে। এইখন এখন চাওক চাদৰ, এইখন চাদৰসমূহ বুটাসমূহ একদম ঘনকৈ কৰা আছে। আপোনালোকে কম মূল্যত এখন ধুনীয়া চাদৰ লাভ কৰিব। চাওক এইটো কালাৰটো একেই কিন্তু ফুলটো বেলেগ, কালাৰ একেই কিন্তু ফুলটো বেলেগ। আপোনালোক সকলোৱে ল'ব পাৰিব এই কাপোৰসমূহ, শ্বিপিং ফ্ৰী। আজি সকলো যিবোৰ কাপোৰ দেখুৱাইছোঁ সকলোতে শ্বিপিং ফ্ৰী, আৰু সকলোবোৰ ৰেডি টু ৱেৰ কৰি দিয়া হ'ব, আৰু কৰি দিয়া আছে বাৰু, কৰি দিয়া হ'ব সকলো। আজি মই এইকেইযোৰ কাপোৰে দেখুৱালোঁ, আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ' মোৰ ভালে পাইছে। প্লিজ আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা পাইছে।
ধন্যবাদ।